खुलुमबाय स्टुडिअ दङ आं राजीब बसुमतारी BPF नो भट होनाय माने BJP नो भट होनाय आरो BJP नो भट होनाय माने BPF नो भट होनाय आरो हरसेनि गेजेरावनो माइनरिटि सुबुंफोरखौ हाग्रामा महिलारि बिथाङा एबा BPF दोलोआ BJP नो फानबाय नंगौ बे अजदखौ जोंनिफ्राय होनाय जायाखै बे अजदखौ होदों राष्ट्रीय उलुमा काउन्सिलनि एबा गरायसर विधानसभा बियाबनि बिजाथि सुरज आली बिथाङा BPF दोलोनो भट होनाय माने BJP दोलोनो भट होनाय BTC खौ गावनि नखरनि आखायाव लांनो नागिरदों हाग्रामा महिलारि बिथाङा नंगौ थारैनो नोंथांमोना दिनैनि समाव जा BTC नि जा राजखान्थिनि फोथाराव नखर राजखान्थि थामहिनबा नेपटिज्मनि बाथ्राया गोबां रायजो राजाफोरखौ साननो गोनां खालामदों हाग्रामा महिलारि बिथाङा थारैनो BTC खौ गावनि नखरनि आवथायाव लांनो सानदों नामा जेराव बे समाव हाग्रामा महिलारि बिथांनि साथाम आंगोआ बिजाथि जाबाय हाग्रामा महिलारि बिथाङा BTC नि गाहाय खुंगिरि नैथियाव मुनमुन ब्रह्म लोगोसे थामथियाव गावनिनो बिसि सेउलि महिलारि बिथांनि जा नेपटिज्मनि बाथ्रा जा नखरनि राजखान्थिनि बाथ्रा बेखौ लानानै राष्ट्रीय उलुमा काउन्सिलनि सासे बिजाथि फैबाय थानाय विधानसभा बिसायख'थियाव बिथाङा बिजाथि महरै गसंदों आरो बेखौ लानानैनो BTC खौ गावनि आखाइनि मुथायाव लांनो नागिरदों एबा गावनि नखरनि आखाइनि मुथायाव लांनो नागिरदों हाग्रामा महिलारि बिथाङा बे समाव अजद दैखांदों आरो बे समाव माइनरिटि सुबुंफोरखौ काउन्सिल बिसायख'थिनि सिगां जेरैबायदि खोथा होदोंमोन नाथाय हरसेनि गेजेरावनो माइनरिटि सुबुंफोरखौ BJP नि आखायाव गथायना होबायनानै अजद दैखांदों सुरज आली बिथाङा दानिया फैदो बिदिब्ला हाग्रामा महिलारि बिथाङा जि BTC खौ गावनि नखरनि आखाइनि मुथायाव लांनो नागिरदों होननानै माबायदि अजद दैखांदों सुरज आली बिथाङा बिथांनि बे बुंनायखौ नोंथांमोननि गेजेराव लाना फैदिनि আৰু মোৰ পৰ্দাৰ আড়ালৰ মা ভনীসকল আপোনালোকে জানে যি নাকি এতিয়া নাকি আমাৰ কেইদিনমান আগত যি এটা BTC ইলেকশ্যন গ'ল সেই BTC ইলেকশ্যনৰ সময়ত হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আমালোকক কি কৈছিল আমালোকক প্ৰতিশ্ৰুতি দিছিল যে BJP আমাক অত্যাচাৰ কৰি আছে মছজিদৰ ওপৰত মাদ্ৰাছাৰ ওপৰত কুৰানৰ ওপৰত আমাৰ ধৰ্মৰ ওপৰত যেটো ওয়াকফ বিল আমাৰ মাজত আনি দিছিল সেই ওয়াকফ বিলৰ ক্ষেত্ৰত তেতিয়া মই আমসু কৰিছিল আমি তেতিয়া দিল্লী যন্ত্ৰ মন্ত্ৰ যায় আমি প্ৰতিবাদ কৰিছিল আৰু সেই BJP চৰকাৰক BPF কৈ কৈছিল যে আমালোকক ভোট দিয়া আমি BJP চৰকাৰক আমি ধলি উচ্ছেদ কৰি দিম আর হে হাগ্রামা মহিলারি ডাঙরিয়াই কি করিলে মাইনরিটি সকলৰ মুসলমান সকলৰ ভোট লৈ কানে ৰাতাৰাতিৰ ভিতৰত BJPৰ যাইকানে ভৰিত কৰি তে হাগ্ৰামা মহিলারি ডাঙরিয়াই আমালোকক জনকা গোল দিছে আমিও এইবাৰ বিধানসভা সমষ্টিত বিধানসভা ইলেকশ্যনত আমি হাগ্ৰামা মহিলারি ডাঙরিয়াক এনেকা গোল দিম যাতে বাউন্ডারি পাৰ কৰি দিম কংগ্রেসৰ ক্যান্ডিডেট যদি গৰাসৰ সমষ্টিত না আমি মাইনৰিটি সকলে ভোট কোট দিম যেহেতু আমি কংগ্রেসক অলপ হলে ভোট দিও সেই কাৰণে আমি ROC দল আইছো আৰু যেহেতু BPF আৰু BJP এলায়েন্সত আছে BPF এ টিকেট নিদিয়ে BJP দিব আমি যদি এটা BPF ভোট দিও আমি কোট দিম কাৰণ BJP ভোট দিয়া মানে BPF ভোট দিয়া মানে BJP ভোট দিয়া সেই কাৰণত আপোনালোকৰ কাষত মই অনুৰোধ কৰি কওঁ যে আপোনালোকে ROC দল মাদানী সাহাবক অলপ আকোৱালি লওক মাদানী সাহাবৰ দলটো অলপ মজবুত কৰক আমি যাতে জনকা ইছলাম ধৰ্মৰ মানুহ আমি শান্তিত থাকিব বিচাৰো আৰু অসমত যিমান জনগোষ্ঠী আছে সকলোৰ লগত মিলাপ্ৰীতিভাৱে আমি শান্তিত থাকাটো আমি বিচাৰো আমাৰ ইছলামে কেতিয়াও কোৱা নাই যে আমি মুছলমান সকলে শান্তিত থাকিম আৰু অন্য ধৰ্মৰ মানুহক আমি অশান্তিত ৰাখিম ইছলাম ধৰ্মই কেতিয়াও কোৱা নাই আমিও শান্তিত থাকিম অন্যকো শান্তিত ৰাখাৰ কাৰণত আমি ROC দলে ৰাষ্ট্ৰীয় উলামা কাউন্সিলে আমি চেষ্টা কৰিম আমি শ্ৰীলংকাত ROC দলক আজি আমাৰ আইমাতৃ সকলে আমাৰ ROC দলক আকোৱালি লয় তাৰ বাবে মই আইমাতৃ সকলক মই ধন্যবাদ জনাইছো আৰু যেহেতু কালি আমাৰ পবিত্ৰ ৰমজান মাহৰ ঈদ
উপলক্ষে সকলো অসমবাসী ৰাইজক মই ঈদৰ বাবে মই শুভেচ্ছা জনাইছো। আৰু চাওক, আমাৰ ROC দলত মানুহ যিভাৱে যোগদান হৈ আছে, আৰু আমাক বহুতে ফোন কৰি আছে, বহুত জাগাৰ পৰা কৰি আছে ফোন, কিন্তু আমি সময় দিব পৰা নাই। সকলোৱে কৈছো ঈদটো যাই। কি ক'ব হাজামা মহিলাৰী? আপুনি যিহেতু প্ৰশ্ন কৰিছে যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কালি প্ৰাৰ্থী প্ৰদান কৰিছে, কিন্তু হাগ্ৰামা মহিলাৰী ইলেকশ্যন যেতিয়া BTC ইলেকশ্যন গ'ল, তেতিয়া হাগ্ৰামা মহিলাৰীক সাংবাদিকে সুধিছে যে BTC ইলেকশ্যনত আমি BTC ইলেকশ্যন যোৱাৰ পিছত যে হাগ্ৰামা মহিলা ডাঙৰীয়াই কৈছিল যে এইবাৰ বিধানসভা সমষ্টিত আপোনাৰ পত্নী নিৰ্বাচন খেলিব নেকি? তেতিয়া হাগ্ৰামা মহিলাই ডাঙৰীয়াই কৈছিল নাই, নিখেলে। কিন্তু কালি আমি গম পোৱা মতে হাগ্ৰামা মহিলাৰীৰ পত্নীয়ে টিকেট পালে। BPF-ক যোগ্য প্ৰাৰ্থী থকাৰ পিছতো হাগ্ৰামা মহিলাৰীৰ পত্নীয়ে টিকেট পালে। তাৰ মানে বুজা গৈছে BTC-খন সম্পূৰ্ণ হাগ্ৰামা মহিলাৰীৰ লাগে। আৰু কি ক'ব ঘৰাইছৰ সমষ্টি? আমাৰ গোৰেশ্বৰ বিধানসভা সমষ্টিটো যিহেতু BPF-ৰ আৰু BJP-ৰ এলায়েন্স আছে, আৰু BPF-এ যিহেতু BTC ইলেকশ্যনৰ সময়ত আমাৰ মাইনৰিটি সকলক কিন্তু এটা গ'ল দিছে। মাইনৰিটি সকলক গ'ল দিছে, মিছা প্ৰতিশ্ৰুতি দি BJP-ক হটাও বুলি কৈ কেনে ভোট লৈছিল। সেই হাগ্ৰামা মহিলাৰীয়ে মাইনৰিটি সকলক যেনেকুৱাকে গ'ল দিছে, এইবাৰ বিধানসভা সমষ্টিত বিধানসভা ইলেকশ্যনত হাগ্ৰামা মহিলাৰীক মাইনৰিটি সকলেও গ'ল দিব, একদম বাউণ্ডাৰী পাৰ কৰি দি দিব। আৰু যেহেতু আমাৰ গোৰেশ্বৰ সমষ্টিত BJP-ৰ যিজন প্ৰাৰ্থী, আমাৰ গোৰেশ্বৰ সমষ্টিত গোৰেশ্বৰৰ বাসিন্দা আছিল, প্ৰাৰ্থীৰ দাবীদাৰ আছিল, কিন্তু সেইটো নকৰি কেনে BJP দলে কি কৰিলে, এজন চাহালানি মানুহ আনি কেনে আমাৰ গোৰেশ্বৰ সমষ্টিত টিকেট দিলে। বিক্টৰ দাস চালানি আমাৰ গোৰেশ্বৰ সমষ্টিৰ নহয়, তামোলপুৰ সমষ্টিৰ মানুহ হয়, তেখেতে চালানি হয়।